নমস্কাৰ আসাম জব ইনফো চেনেলটিলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ বলকচোন পলম নকৰি ভিডিঅ'টো মাজলৈ যাওঁ আজি টপিক হিচাপে লৈছোঁ যিসকল মানুহৰ ভোটাৰ কাৰ্ড হেৰাইছে আৰু যিসকলে ভোটাৰ আইডি কাৰ্ড পোৱা নাই বৰ্তমান এপ্লাই কৰি থৈছে তেওঁলোকৰ যি এপিক নাম্বাৰ আহিছে কিন্তু ভোটাৰ লিষ্টখনত আহিছে কিন্তু বৰ্তমান কাৰ্ডখন তেওঁলোকে এভেইলেবল পোৱা নাই তেওঁলোকৰ কাৰণে সুবৰ্ণ সুযোগ সুখবৰ তেওঁলোকে ডাউনলোড কৰিব পাৰিব কাৰেকশ্যনো কৰিব পাৰিব কেনেধৰণে কৰিব লাগিব কি কৰিব লাগিব নেলাগে সকলোখিনি কথা মই ভিডিঅ'টো উল্লেখ কৰিম আপোনালোকক ষ্টেপ বাই ষ্টেপ মই জনাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি মই আশা কৰিছোঁ বলকচোন পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ বহুতে নাজানে ভিডিঅ' মানে ভোটাৰ আইডি কাৰ্ড হেৰাৰ পিছত মানে পুলিচ থানাত ৰিপৰ্ট কৰিব লাগে কিবা কৰিব লাগে আজিকালি সেইবিলাক এটা নকৰিলেও হ'ব আপোনালোকে ঘৰতে বহি ডাউনলোড কৰি থ'ব পাৰিব ভোটাৰ আইডি যি আপোনালোকে এপিক নাম্বাৰটো খালি লাগিব আপোনালোকে এখন যেনে হ'লেও মোবাইলত হ'লেও কপি থৈ দিব নহ'লে বা জেৰক্স কপি এটা আপোনালোকে লগত থৈ দিব তো তেনেকৈ আপোনালোকে চাব পাৰিব কাৰেকশ্যন কেনেধৰণে কৰিব কি কৰিব পাৰিব সকলোখিনি ভিডিঅ'টোত পৰ্যায়ক্ৰমে আপোনালোকক উল্লেখ কৰি যাম আপোনালোকে বুজাই যাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব তো বলকচোন দেৰি নকৰি ভিডিঅ'টো মাজলৈ যাওঁ ইয়াত যেটো গুগল ক্ৰম দেখিছে এইটো গুগলত মই খুলি থৈছোঁ গুগল ক্ৰম এইটো মই ডেস্কটপ ভাৰ্জনত অলৰেডি দি থৈছোঁ তাৰপিছত আপোনালোকে মই এইটো যেটো সাৰ্চ আছে তাত মই ক্লিক কৰিম ক্লিক কৰি কিনে এটা মোৰ ৱেবছাইট অলৰেডি মোৰ লোৱা আছে তো মই পেজ কৰি দিছোঁ এইটো হৈছে ৱেবছাইটটো www.nvsp.in এইটোত আপোনালোকে ক্লিক কৰিলে সকলোখিনি কথা জানিব পাৰিব মই দেখাই যাম বাৰু ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব ভিডিঅ'টো আপুনি দীঘল বুলি নোচোৱাকৈ নাথাকিব সম্পূৰ্ণ চাব তেতিয়া বুজি পাব এনেধৰণে এটা ইণ্টাৰফেচ খোল খাব আপোনালোকৰ আগত তো এইটো দেখিছে নহয় ইলেক্ট্ৰিক ভেৰিফিকেশ্যন প্ৰগ্ৰাম এইটোত মই ক্লিক কৰিম এইটো ক্লিক কৰাৰ পিছত এনেকৈ ধৰণৰ এটা পেজ খোল খাব খোল খোৱাৰ পিছত মোৰতো এতিয়া বৰ্তমান ইউজাৰ আইডি নাই তো মই ইউজাৰ আইডিৰ কাৰণে মই কেনেধৰণে কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব এটা আপোনাৰ আইডি ক্ৰিয়েট কৰিব লাগিব তেতিয়া আপুনি গোটেইখিনি চাব পাৰিব তো এইটো এটা এইটো দেখিছে ৰেজিষ্টাৰ নিউ মই ৰেজিষ্টাৰ নিউত ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত মোৰ মোবাইল নাম্বাৰটো এড কৰিব দিছে তো মোবাইল নাম্বাৰটো মই এড কৰি দিছোঁ এইটো কেপচা কোডটো ডাউনলোড এড কৰিব লাগিব মই এইটো এড কৰি দিছোঁ ইয়াত 39104 এইটো ক্লিক কৰাৰ পিছত এটা সেন্ড OTP যাব OTPটো মই দি দিছোঁ OTPটো মই প্ৰেছ কৰিছোঁ মোৰ বৰ্তমান মোৰ মোবাইলত আহি গ'ল এইটো মই ভেৰিফাই কৰিছোঁ মোবাইল নাম্বাৰ ইজ ভেৰিফাই হৈ গ'ল এইটো মোৰ এপিক নাম্বাৰটো আৰু এইটো মোৰ ইমেইল আইডি আৰু এটা পাছৱৰ্ড দিব লাগিব পাছৱৰ্ডটো মই দি দিছোঁ এনেধৰণে দিয়াৰ পিছত গোটেইখিনি মই পাছৱৰ্ড সকলোখিনি দিলোঁ ইয়াত ক্ৰিয়েট কৰিলোঁ তাৰপিছত মই ৰেজিষ্টাৰ কৰিছোঁ এইটো সাকসেসফুলি ৰেজিষ্টাৰ হৈ গ'ল মোৰ বৰ্তমান এইটো হৈ গ'ল এইটো মোৰ পাছৱৰ্ড আইডি মই অটোমেটিক সেভ কৰি দিছোঁ সেইকাৰণে ইয়াত লগালগ আহি গৈছে তো মই কেপচা কোডটো মই ইয়াত লোড কৰিম ইয়াত মই লগইন কৰি দিম লগইন কৰাৰ পিছত মোক খোল খাই গ'ল ৱেলকামটো দেখাইছে সেইবিলাক সকলোখিনি কৰাৰ পিছত মই এই ইলেক্ট্ৰিক ভেৰিফিকেশ্যন এই যেটো দেখিছে ইয়াত মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত আপোনাক দেখাই যাম এইবিলাক দেখাইছে এইবিলাক গোটেইখিনি দেখাইছে কেনেধৰণে কি কৰিব লাগিব ষ্টেপ বাই ষ্টেপ মই সকলোখিনি কথা কৈ যাম আপোনালোকক ভিডিঅ'টো অলপ দীঘলীয়া হ'ব কিন্তু আপোনালোকে শেষলৈ চাব তেতিয়া জানিব পাৰিব তো গোটেইখিনি হোৱাৰ পিছত মই এতিয়া এই ভেৰিফাই এইটোত ক্লিক কৰিম মই দেখাই দিছোঁ আপোনালোকক ক্লিক কৰিলোঁ তো এনেকৈ ধৰণে মোৰ নামখিনি মোক দেখাই দিছে নাম এড্ৰেছবিলাক দি দিছে কি কৰিছে নট ছাবমিটেড এইটো মই দেখাইছোঁ ইয়াত ভেৰিফাই কৰিবৰ কাৰণে মই ক্লিক কৰি দেখাই দিম ভেৰিফাই কৰিছোঁ তো ভেৰিফাই কৰাৰ পিছত এইটো দেখাই দিছে গোটেই ডিষ্ট্ৰিক্ট সকলোখিনি তাৰপিছত মোৰ সকলোখিনি মোৰ নামে ফটো সকলোখিনি দেখাই দিছে ইনফৰমেশ্যন ডিছপ্লে এবভ ইজ কাৰেক্ট হয় ডিছপ্লে কাৰেক্ট হৈছে বৰ্তমান টাইপ অফ আপোনাক কি দিব পাছবুক দিব ৰেচন কাৰ্ড দিব কি দিব বিচাৰিছে তো ইনফো ডিছপ্লে যদি কাৰোবাৰ কাৰেকশ্যনো কৰিব লাগে এইটো মোৰ বৰ্তমান মোৰ চব কাৰেক্টেড আছে সেইকাৰণে মই কাৰেক্ট দিছোঁ আৰু যদি কাৰোবাৰ কাৰেক্ট নহয় তাৰ তেওঁলোকে ৰেচন কাৰ্ড বা পাছপোৰ্ট বেংক পাছবুক দি বা আধাৰ কাৰ্ড দিও তেওঁলোকে এই সোৰ্স ফাইলত এডমিট মানে লোড কৰি কেনে ইয়াত সাবমিট কৰি দিব লাগিব সাবমিট কৰাৰ পিছত আপোনালোকে চেঞ্জ কৰিব পাৰিব যদি কাৰোবাৰ ভুল হৈছে আৰু যদি ইয়াত মই দেখাই দিছোঁ নেক্সটত গৈ কেনে যদি আপুনি ফেমিলি কোনোবা চাব বিচাৰিছে তেতিয়া ইয়াত ক্লিক কৰিব লাগিব আপুনি ফেমিলি লিষ্টিং এণ্ড অথেণ্টিকেশ্যনত ইয়াত ক্লিক কৰিব যদি ফেমিলি মেম্বাৰ কোনোবা যদি চাব বিচাৰিছে আপুনি ভোটাৰ কাৰ্ড ক্লিক কৰক এনেধৰণে ক্লিক কৰাৰ পিছত দুটা ফেজ ওলাব ইণ্টাৰফেচ ফেমিলি লিষ্টিং আৰু ফেমিলি ভেৰিফিকেশ্যন আপুনি ফেমিলি লিষ্টিঙত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনাক দেখাই দিব এইটো মোৰ বৰ্তমান দেখাই আছে এইটো মোৰ নামটো দেখাই দিছে মোৰ কাৰ্ডৰ নাম্বাৰ সকলোখিনি
পাৰ্ট নাম্বাৰ আমুক নাম্বাৰ চব ফেমিলি নাম্বাৰ যদি আপুনি বিচাৰিব লাগে ইয়াত আপোনাৰ এইটো দেখিছে ইপিক নাম্বাৰ যে এই ইপিক নাম্বাৰত আপোনালোকে গৈ কিনে ফেমিলি ডিটেইলছখিনি পেষ্ট কৰি কিনে এড টু ফেমিলি কৰি কিনে আপুনি চাব পাৰিব তো আশা কৰিছোঁ ভিডিঅ'টো যথেষ্টখিনি সহায় পাব আপোনালোকে ভোটাৰ আইডি কাৰ্ড চোৱাত যদি ক'ৰবাৰ যদি ভোটাৰ কাৰ্ড খেলি মেলি হৈছে কাৰেকশ্যনৰ কাৰণে আপোনালোকে অনলাইন ঘৰত বহি নিজে কৰিব পাৰিব তো সকলোখিনি কথা মই ভিডিঅ'টো উল্লেখ কৰিলোঁ আপোনালোকে সকলোখিনি ভিডিঅ' লাষ্টলৈকে চাব সম্পূৰ্ণ ভিডিঅ'টো চাব তেতিয়া গোটেইখিনি কথা বুজিব পাৰিব তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আৰু যদি চেনেলটো মোৰ নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যিকোনো ভিডিঅ' যদি আপোনালোকে আপলোড কৰোঁ তেতিয়া আপোনালোকে ন'টিফিকেশ্যন প্ৰথমে পায় তো ধন্যবাদ।